নমস্কাৰ, মই সুৰভি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সুৰভি যে এতিয়া চলে। আৰু আজি বহু দিনৰ মূৰত আকৌ চুলিৰ অলপ যতন লওঁ বুলি ভাবিছোঁ। তাকে এই পেষ্টটো বনালোঁ আৰু কিনো দি বনাইছোঁ পেষ্টটো আৰু কেনেধৰণে বনাইছোঁ সকলোখিনি দেখাম। আৰু প্ৰাকৃতিকভাৱে আমি কেনেধৰণে চুলিৰ যতন ল'ব পাৰোঁ ঘৰতে থকা বস্তুৰে, আহকচোন চাওঁ তেনেহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া দেখিছেনে, মই জেতুকাজোপাৰ ওচৰলৈ আহিছোঁ জেতুকা পাত অলপ ছিঙো বুলি। জেতুকাৰ অৱস্থা বেয়া হৈ গৈছে গছজোপাৰ। জাতিলাও ৰঙালাও বগাই গছজোপা একেবাৰে শেষ কৰি দিছে। আৰু এইফালে ৩-৪টামান ডাল ভাল হৈ আছিল, সেয়াৰে মই অলপ জেতুকা পাত ছিঙি ল'লোঁ। আৰু একদম গছজোপা ইমানেই ওখ হৈ গৈছে জেতুকাৰ, তাতে আৰু গছ লতাবিলাকে আৰু বেয়া কৰি দিছে। এইপিনে আকৌ নয়নতৰা এজোপা আছে, ইমান ধুনীয়া ফুলি আছে, সেয়ে আগবিলাক ছিঙিব বেয়া লাগে, সেয়ে পাতখিনিকে ছিঙি লৈছোঁ অলপ। আৰু এনেধৰণে নয়নতৰা পাত কিন্তু আমাৰ ছাল আৰু চুলিৰ বাবে খুবেই উপকাৰী, আপোনালোকে সকলোৱে জানেই বাৰু। আৰু আমি আচলতে ঘৰতে থাকেই বস্তুবিলাক, কিন্তু সময়ৰ অভাৱ বা লগোৱাৰ এলাহত এনেধৰণে থাকি যায়। এয়া দেখিছেনে, এল'ভেৰা এজোপা আছে, ইমান ধুনীয়াকৈ ফেৰবিলাক মেলিছে এল'ভেৰাজোপাৰ। আৰু আনফালে মই সেয়া এতিয়া পাত এইপিনে আটাইখিনি যোগাৰ কৰি লৈছোঁ পেষ্টটো বনাবৰ বাবে। এইপিনে মেথি গুটি কেইটামান তিয়াই ৰাখিছোঁ, এল'ভেৰাও কাটি ল'লোঁ। আৰু এইপিনে দেখিছেনে নয়নতৰা জেতুকা। ইয়াতে আৰু এটা বস্তু দিছোঁ, এয়া হৈছে জবা ফুলৰ পাত। জবা ফুলৰ পাত ঘৰত নাছিল, ওচৰৰ বৌজনীৰ পৰা আনিলোঁ, ল'ৰাটোক আনিব ক'লোঁ, সেয়ে সি কেইখিলামানহে আনিলে। আৰু তাৰপিছতে এইখিনি আটাইখিনি ভালদৰে ধুই লওঁ। এতিয়া ধুই মেলি ধুনীয়াকৈ আপোনালোকক দেখাই থাকিম কেনেধৰণে মই আৰু কি দিছোঁ। তাৰপিছত সেয়া এইখিনি এতিয়া ভালদৰে ধুই মেলি ল'লোঁ সকলোখিনি। আৰু এতিয়া এল'ভেৰাকেইটা গুচাই ল'ম। আৰু এল'ভেৰাকেইডাল এনেধৰণে ছাইডকেইটা কাঁইটখিনি কাটি লৈছোঁ। আৰু বাকী মই জেলটো ওলোৱা নাই, ডাইৰেক্ট দি দিছোঁ এনেধৰণে টুকুৰা টুকুৰ কৰি, দেখিছেনে। আৰু এল'ভেৰাজোপা ইমান ধুনীয়াকৈ হৈ আছে ন, পূৰা জেল ওলাব। আৰু জেলটো ওলোৱা নাই, এনেধৰণে ডাইৰেক্ট কাটি দিছোঁ। আৰু ঘৰতে যিহেতু থাকেই বস্তুবিলাক, আমি তথাপিতো কিন্তু চুলিৰ যতন ল'বলৈ ইমানেই টান পাওঁ, সময়ৰ অভাৱ, ব্যস্ততা এনেধৰণেই পাৰ হৈ যায় দিনবোৰ, নহয়নে বাৰু। আৰু সেয়ে আজি দেওবাৰ যিহেতু নিজৰ বাবে অলপ সময় উলিয়াই বোলো চুলিৰ যতন লওঁ। আৰু মাও কৈ আছিলে যিহেতু চুলিত অলপ মই জেতুকা লগাম, পিচি দিবাচোন, সেয়ে আজি বোলো নাই পিচি ৰেডি কৰোঁ। তাৰপিছত ছোৱালীকো যিহেতু লগাম বুলি ল'লোঁ, ল'ৰাই বোলে ময়ো লগাম। তাৰপিছত সেয়া মিক্সি বাতিটোত এনেধৰণে দি প্ৰথমে অলপ মিক্সিত মাৰি ল'লোঁ। তাৰ পাছতে এতিয়া ইয়াতে যিহেতু গোটেইখিনি একেবাৰে দিব নোৱাৰি, পানী অলপ দি দিছোঁ, নহ'লে মিক্সি বাতিটো লাবলৈ অসুবিধা হৈছে সেইবাবে। আৰু এতিয়া সেয়া লাষ্টত মেথি গুটিখিনি দি আকৌ এবাৰ ভালদৰে পেষ্টটো কৰি ল'লোঁ। আৰু এতিয়া সেয়া আকৌ এটা বস্তু দিছোঁ, কি জানেনে, এয়া হৈছে কণীৰ বগা অংশটো দিছোঁ মই, কুহুমটো আঁতৰাই। আৰু এইখিনি আকৌ এবাৰ মিক্সিটো ঘূৰাই এতিয়া সেয়া ৰেডি হৈ গ'ল মোৰ পেষ্টটো। আৰু এতিয়া চুলিত ধুনীয়াকৈ লগাই দিম। আৰু এনেধৰণে যদি আমি প্ৰাকৃতিকভাৱে ঘৰতে থকা বস্তু ব্যৱহাৰ কৰি চুলিত লগাওঁ, মাহটোত বা সপ্তাহত 2-3বাৰ লগালে আমাৰ চুলি নিশ্চয় ভাল হ'ব। আৰু সেয়া এতিয়া লগাই লৈছোঁ। আৰু এইপিনে ল'ৰাই কৈছে, মা মোকো লগাই দিয়া উৎপাত লগাইছে। মই কৈছোঁ মই লগাই লওঁ ৰ'বা, তাৰপিছত লগাই দিম। আৰু এইপিনে ছোৱালীও বহি আছে, তাইকো লগাই দিব লাগে, সেয়া তাইকো লগাই দিলোঁ, ল'ৰাকো লগাই দিলোঁ। আৰু আজি ভিডিঅ'টি ইমানেই আছিল। যদি ভিডিঅ'টি আপোনালোকৰ চাই ভাল লাগিলে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।